নিজে আপোনালোকে হাত দাঙকচোন কোনে কোনে অৰুণোদয় পাইছে বোলে কোনো হাত দাঙা নাই সেইকাৰণে আকৌ মই কৈছোঁ ইয়াত যিমানখিনি মহিলা বহি আছে বিজেপিসকলক মই অলপ ক'বলগীয়া হৈছে যোৱাবাৰ ডিবেট সময়তো মই এইটো কথা কৈছোঁ পেমেণ্ট দিয়া নাই তেখেতে যি কোৱা সত্য কথা এইটো দেই মোক আবেলি ফোন কৰি দিব ছাৰ আপুনি যে আজি ডিবেটত যিখিনি কথা ক'লে পেমেণ্টৰ কথা যে বিজেপিসকলে মানে বিল দিয়াই নাই মই নিজে বিজেপি কৰ্তা হা মই ইমান বিল পাব আছে কিন্তু পেমেণ্টৰ কথাটো নাই মানে বিলটো নাই হা আজি মহিলাসকলেও এইটো কথাটো স্বীকাৰ কৰিব লাগিব কাম কৰিব তাতে যদি 4 বছৰ 3 বছৰ যদি বিল নিদিয়ে সেই পৰিয়াল কেনেকৈ চলিব এতিয়া ইলেকশ্যন অহাৰ কাৰণে মহিলাসকলে ওলাই আহিছে এতিয়া কাৰ্বি আংলং আৰু ডিমা হাছাওৰ পৰা বিজেপিটো হাতাবই হাতাব কাৰণ APSLCৰ এতিয়া ট্ৰাইবসকলে এটা বুজি পাইছে চিংচিংৰ কথা বুজি পাইছে আৰু অসমীয়া হিলতীয়াসকলে এতিয়া আমাৰ APSLC যিটো নীতি লক্ষ্য এই গোটেইখিনি বুজি পাইছে গতিকে আমি APSLCৰ পৰা এবাৰ আমি ইয়াত কাৰ্বি আংলং আৰু ডিমা হাছাওৰ পৰা বিজেপিৰ কাৰণে এটা